হাই হেল্ল' নমস্কাৰ ৰাইজ মোৰ এই খাৰে খোৱা ফটা মাতটোলৈ আপোনালোকৰ মাজলৈ আকৌ আহি গ'লোঁ অন্য এটা মিনি ব্লগৰ সৈতে ৰাতিপুৱা শুই উঠিয়ে কুঁৱলী দেখিছেনে তাৰপিছতে চাহকাপ খাই ল'লোঁ আৰু এইকেইটা মোৰ গাৰ্ডে তাৰ পৰা যাব লগা আছিলে টাউনৰ ফালে ওলাই আহিলোঁ আৰু মোক বেয়াকৈ কোৱাসকলৰ বেয়াখিনি আৰু ভালকৈ কোৱাসকলৰ ভালখিনি শুনিবলৈ মই সদায় সাজু গতিকে যাৰ যি মন ক'ব পাৰে আৰু কোনোবাই যদি গ'ল্ড লোন ল'ব বিচাৰিছে ল'ব পাৰে দেই তাৰপিছত টাউনৰ পৰা আহিয়ে মই ঘৰ আহি পালোঁ আৰু আহিয়ে চাহকাপ খালোঁ তাৰ পাছতে এয়া দেখিছেনে ৰাইজ কাপোৰৰ দম কাপোৰ ইমান আছে কিন্তু ক'ৰবাত যোৱাৰ সময়ত মানে কাপোৰৰ একোৱে বিচাৰি নাপাওঁ তাৰপিছত আকৌ মামা ভাগৰ বসন্তিখন লৈ ওলাইছোঁ ৰঙাজান কিয়নো দুটামান বজাৰ আনিবলগীয়া আছিলে বজাৰ চজাৰ কৰি আহি পাই গ'লোঁ সি আইতাৰ ঘৰ মানে মোৰ নানীৰ ঘৰ আৰু বাইদেউ সুধিছোঁ ক'ত যাবা তাই কৈছে তোমালোকৰ ঘৰলৈ যাম আৰু এই যে আকাশত জাহাজকেইখন গৈ থাকে সেইকেইখন বাৰু কোনে চাই বাৰু ডিঙি মেলি ওপৰলৈ মই কিন্তু চাওঁ দেই তাৰপাছত এয়া আজি বিশেষ এটা কাম আছিলে সেইকাৰণে আম্মাই পোলাও বনাবৰ কাৰণে ৰেডি কৰিছে আৰু মই এয়া কি বাৰু তেজপাত ৰাইজ গছতে আছিলে যিহেতু সেইকাৰণে কিনিবলগীয়া নহয় গছৰ পৰাই ছিঙি ল'লোঁ ধুনীয়াকৈ তাজা তাৰপিছত আকৌ এইটো বান্দৰ মানে নহয় বান্দৰো এইটো মোৰ চাকৰ এই চাকৰো নহয় ই মোৰ ভাইটি দেখিছেনে তাৰ দাঁত একেবাৰে মই আহিছোঁ মানে এফালে এটা বস্তু ছিঙিবৰ কাৰণে কোনে চিনি পাই জনাব দেই মই কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইয়াক লগাই দিলোঁ কামত যিহেতু মোৰ মানে ভাইটি তো সেইকাৰণে তাক কামত লগাই দিলোঁ আৰু সি কৰিও আছে তাৰপিছত এইটো কোনে চিনি পাইছে ক'ব দেই আৰু কোনে খাই পাইছে সেইটোও ক'ব তাৰ পৰা এয়া আম্মাই পোলাও যে বনাই আছিলে সেয়া ধুনীয়াকৈ মছজিদত দিবলৈ আছিলে কিয়নো ভণ্টিয়ে কোৰাণ পাইছে আৰু এয়া খেজুৰ আৰু পোলাও দিলোঁ আৰু এয়া মছজিদত দিলোঁ আজিৰ ভিডিঅ'টো ইমান আছিলে বাই বাই